ক্ৰিকেটাৰ ঋষভ পন্তৰ বাহন দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ভাৰতীয় দলৰ ক্ৰিকেটাৰগৰাকী চিকিৎসালয়ত ভৰ্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ঋষভ পন্ত ৰুৰাকীত দুৰ্ঘটনাগ্ৰস্ত হৈ ঋষভ পন্তৰ বাহনখন ডিভাইডাৰত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাৰ পাছতে জ্বলি উঠে ঋষভ পন্ত উঠি অহা বাহনখন দিল্লীৰ পৰা উত্তৰাখণ্ড অভিমুখী আছিল ঋষভ পন্ত ভৰি আৰু মূৰত গুৰুতৰভাৱে আঘাত পাইছে এই ক্ৰিকেটাৰগৰাকী উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ ক্ৰিকেটাৰ ঋষভ পন্তক তেখেতৰ দ্ৰুত আৰোগ্য কামনা কৰিলোঁ। আমি আকৌ এবাৰ আপোনালোকক জনাব বিচাৰিছোঁ যে ক্ৰিকেটাৰ ঋষভ পন্তৰ ভয়ানক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ভাৰতীয় দলৰ ক্ৰিকেটাৰগৰাকী চিকিৎসালয়ত ভৰ্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ঋষভ পন্তক ৰুৰাকীত দুৰ্ঘটনাগ্ৰস্ত হৈ ঋষভ পন্তৰ বাহনখন ডিভাইডাৰত খুন্দা মৰাৰ ফলতে হয় এই দুৰ্ঘটনাৰ পাছতে জ্বলি উঠে ঋষভ পন্তে চলাই থকা গাড়ীখন দিল্লীৰ পৰা উত্তৰাখণ্ড অভিমুখী আছিল ঋষভ পন্তৰ বাহনখন ভৰি আৰু মূৰত গুৰুতৰভাৱে আঘাত পায় ক্ৰিকেটাৰগৰাকী উন্নত চিকিৎসাৰ বাবে এতিয়া দিল্লীলৈ প্ৰেৰণ ঋষভ পন্তক গতিকে সকলোৱে প্ৰাৰ্থনা কৰিব যাতে মৰমৰ ক্ৰিকেটাৰগৰাকী আৰোগ্য সোনকালে সুস্থ হৈ উঠে যেন। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ নতুন ভাল নিউজ আহি আছে।